মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈছো সেন্টেন্সৰ ওপৰত। সেন্টেন্সত থকা সেন্টেন্সৰ ভাগটো বহুতো আছে। গঠন অনুসৰি সেন্টেন্সৰ ভাগ আছে। সাধাৰণত সেন্টেন্সৰ ভাগ আছে। লক্ষ্য উদ্দেশ্য অনুসৰিও সেন্টেন্সৰ ভাগ আছে। তো তাৰে ভিতৰত আমি এটা ভাগ শিকিবলৈ গৈ আছো সেন্টেন্সৰ, যেটি হল সিম্পল সেন্টেন্স। সিম্পল সেন্টেন্স যেটো অসমীয়াত কি কয় সৰল বাক্য। সিম্পল সেন্টেন্স অসমীয়াত কয় সৰল বাক্য। তো প্ৰথমতে আমি জানিম সৰল বাক্য মানে কি, সিম্পল সেন্টেন্স মানে কি। তো এক নম্বৰ কোৱেশ্চন চোৱা, মই লিখি লৈছো। সিম্পল সেন্টেন্স সৰল বাক্য কাক বোলে? ইংলিছত সিম্পল সেন্টেন্স, অসমীয়াত সৰল বাক্য বুলি কয়। তো সৰল বাক্য কাক বোলে বা সিম্পল সেন্টেন্স কাক বোলে? যি সেন্টেন্সত এটাই মাত্ৰ ফিনিট ভাৰ্ব, অসমীয়াত কয় সমাপিকা ক্ৰিয়া, ফিনিট ভাৰ্বক অসমীয়াত কয় সমাপিকা ক্ৰিয়া থাকে, তেনে সেন্টেন্সক সিম্পল সেন্টেন্স বোলে। তো এতিয়া সিম্পল সেন্টেন্স মানে কি বুজিলো আমি? যি সেন্টেন্সত এটাই মাত্ৰ ফিনিট ভাৰ্ব থাকিব, ভাৰ্ব এটাই মাত্ৰ থাকিব আৰু বা সমাপিকা ক্ৰিয়া এটাই থাকিব, তেনে সেন্টেন্সবোৰকে সিম্পল সেন্টেন্স বুলি কোৱা হয়। 2 নম্বৰ কোৱেশ্চন চোৱা, সিম্পল সেন্টেন্স সৰল বাক্যৰ কেইটামান উদাহৰণ দিয়া। তো যদি উদাহৰণ দিও তাৰ পৰা তোমালোকে বেছিকে বুজিব পাৰিবা। তো উদাহৰণ চোৱা, উদাহৰণ বিলাক এনে ধৰণৰ হ'ব। ইন স্পাইট অফ হিজ পভাৰ্টি হি ইজ অনেষ্ট। ইন স্পাইট অফ হিজ পভাৰ্টি হি ইজ অনেষ্ট। এই বাক্যটোত চোৱা এটাই মাত্ৰ ফিনিট ভাৰ্ব আছে, যি নেকি ইজ হয়। তো এইটো হল এটা সিম্পল সেন্টেন্সৰ উদাহৰণ। ইন স্পাইট অফ হিজ পভাৰ্টি হি ইজ অনেষ্ট মানে তেওঁ দৰিদ্ৰ হোৱা সত্ত্বেও তেওঁ সৎ ব্যক্তি, তেওঁ সাধু হয়, সৎ ব্যক্তি। 2 নম্বৰটো চোৱা, হি ইজ টু উইক টু ৱাক। হি ইজ, ইয়াতো চোৱা এটাই ফিনিট ভাৰ্ব আছে, ঠিক আছে। তো হি ইজ টু উইক টু ৱাক, তেওঁ ইমানেই দুৰ্বল যে খোজ কাঢ়িব নোৱাৰে। 3 নম্বৰটো চোৱা, I am sure to success. I am sure to success. ইয়াতো চোৱা এটাই ফিনিট ভাৰ্ব আছে, I am sure to success. মই নিশ্চিত যে মই সাকসেস হ'ম। মই নিশ্চিত, সাকসেস হোৱাটো নিশ্চিত। 4 নম্বৰত আছে he knows my address. he knows টো এটা ভাৰ্ব হয়। তো ইয়াতো এটাই ভাৰ্ব আছে, ফিনিট ভাৰ্ব, ঠিক আছে। he knows my address, তেওঁ মোৰ এড্ৰেছটো জানে। 5 নম্বৰত আছে I don't know his name. I don't know his name. এই নোটো এটা ভাৰ্ব হয়। তো I don't know, মই নাজানো তেওঁৰ নাম। তো এইবিলাক হ'ল সিম্পল সেন্টেন্সৰ উদাহৰণ। তো তোমালোকে এইটো ভিডিঅ'ৰ পৰা কি শিকিলা? সিম্পল সেন্টেন্স কি হয়, কাক বোলে আৰু কোনবিলাক হয়, কেনে ধৰণৰ হয়, গোটেইখিনি বুজিলা। এনে ধৰণৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।